সজনাৰি গুলি মই একো দেখাই এইটো দিব মনে সজনাৰি ধনিয়া বুলি তোৰ এই ওজন কিমান মনে কবি সজনাৰি সতি 72 কেজি ধনিয়া কবি সজনাৰি খুলি কিমান তই এই সজনাৰি খোলা হৈছে মই একো নেদেখি মনে এইটো কচোন ধনিয়া পাও আমাৰ দেউতা 2 ঘণ্টা সময় পানী ঘুমাই দিও আকৌ মানে কেমিষ্ট্ৰি আমাৰ দেউতাই 2 ঘণ্টা পানী দৰত ঘুমাই দিও আরে ভাই আমার দেউতা 2024 তে পানী খুলি মুৰে কথা শুনি মই তেনেকা জমনি কথা কি হ'ব আৰে মুৰে পাহুন তই আমাৰ কথা মুৰে তই বহি দে মুনুৱে মই কম তই মোৰ দেউতা তো আগে দিও মই 2024 চনটো কি কৈছে কি আমাৰ দেউতাই বোলে মোৰ দেউতা এৰি চাবি মুনু ক মোৰ দেউতা মই কোনটো কম 2024 চনটো মই কম 2 ঘণ্টাটো কেমিষ্ট্ৰি লগাই দিব মোৰ দেউতা 2 ঘণ্টা পানীত বুৰ মাৰি থাকিব ই তোৰ দেউতা 2 ঘণ্টাহে পায় মোৰ দেউতা 2024 চনতে পানী তল খমাল এতিয়ালৈকে ওলোৱাই বা ই বুলি কবি ভাবা প্ৰথমতে আৰে কেমেৰা আগত প্ৰথম আহিছে তো মোৰ কথা নাই আৰে মই পাৰিম ভাই ইও পাৰিব অলপ কৈ দে আকৌ কৈ দে ই লাইভ হৈ আছে নেকি দে এটো মানে অডিশনৰ আগত লট দেখাই দিবি পিছত আৰু ভিডিও এডিটৰ স্পট বয় মানে বৰ লাগে আৰে মোছন আহি গ'ল ভিডিও এডিটৰ কিবা কিবি কৈ দে পানী খাবি লাগে মানে কচোন ই পানে ন তো পাই আছে মোৰ দেউতা 2 ঘণ্টা পানী দৰত থাকিব আৰে চাইনা কিলা বুনি যাও লাগা মই খেলু কৰিম নেকি ইমান দামী একদম ঐ মই পলা একদিন চাও 1 মিনিট পৰাটো আমি মাতি আনিছো ঘৰৰ পৰা তাকো কিবা এটা পংকজ নাই সি এক্সট্ৰাকে ওলাব পংকজ পাঠক ওলাব তাক এতিয়া সময় লাগে গোহালিটো আৰু সি পংকজ পাঠকৰ পৰা হিট মাৰিব সিহঁত আমি তিনিও এটা পাৰিম বহিব পাৰিবা এইটো মেডিয়া হে মই মেডিয়া ন নন্দি এংকৰ একদম বৰা আহিবা নি তুমি গোহালি আৰু ৰখি কথা মই কেমেৰামেনটো লাম নহয় এ বৰা হা পাৰিবি ধন্তি তই যেটা নোৱাৰ তই স্কিপ লিখি ধন্তি শুনিছ না তই যেটা নোৱাৰ ঐ এডাল তই নোৱাৰ যেটা স্কিপ লিখিবি আৰু এই এতিয়া পানী তলত কিবা আছে নেকি চাগে তই নোৱাৰ একো নোৱাৰ তই কি কৰি থাকিবি তই ইয়াত ঐ ৰেডি হা আৰে ভাই কি জানা নাই গলি মোৰ দেউতা 2 ঘণ্টালৈকে পানী তলত ঘুমাই থাকিব পাৰে আৰে বা মোৰ দেউতাৰ কথা শুনিবা তুমি মোৰ দেউতা 2024 চনতে পানী তলত ঘুমাই থাকিব লোৱা নাই আৰে আচৰিত দেখোন নৰমালি কথা পাতিব লাগে তাৰপিছত মই কম বোলো মই আৰু এটা কথা কওঁ আমাৰ মানে মামাৰ ঘৰ এটা গোহালি আছে এই ফলদি যদি খিৰাই যায় সিফালেদি জগিয়া বহুত ডাঙৰ গোহালি দেখোন আমাৰ মামাৰ ঘৰত এটা বখি আছে না কিমান দিগল ঘৰত থাকি ব্ৰহ্মপুত্ৰত পেলাই সেই বখিটো ক'ত থয় তোমাৰ মই গোহালিত থয় এনেকে হ'ল তাৰপিছত বিজয় আহি গ'লা উইটো কোন কিবা উঠি কিবা বস্তু কি বস্তু চাচা উইটো মানুহ মতে কষ্ট কৰি তাক ওপৰলৈ উঠাই দিবে লগে লগে বিজয় কো দিনদয়াল উপাধ্যায়ৰ কথাও সুধি মই গালি দিম তেতিয়া ধেত কি কথা ক'বলৈ আহিছা মই এটা পানী মোৰ পৰিয়াল বিচাৰি বিছো গৰু ছাগলী খাই গ'ল মোৰ মাথা গৰম হৈ আছে তুমি